মেছেজবোৰ ডিলিট কৰিব নক'বা। কথা ৰবীন শইকীয়া, পাঠ সুভাকৰ সোণোৱাল। অনুগ্ৰহ কৰি মেছেজবোৰ ডিলিট কৰিব নক'বা। তুমি আঁতৰি যাব খুজিছা, যোৱা। তুমিহীন শূন্যতাত যদিহে কেতিয়াবা তোমাৰ স্মৃতিয়ে আহি আমনি কৰে, অন্তত তেতিয়া এই মেছেজবোৰ চাই সান্তনা ল'বা। কত যে সযতনে মোবাইলৰ গুগল বেকআপ ষ্টৰেজত সঞ্চিত কৰি ৰাখিছো তোমাৰ হাই হেল্ল'বোৰ। কত যে ৰাতি আবেগত চকুলো টুকিছো তুমি মোৰ বাবে লিখা চৌকল্ড প্ৰেমৰ কবিতাবোৰ পঢ়ি। তুমি যে লিখিছিলা তুমি মোৰ কলিজাৰ কেঁচা মঙহৰ টুকুৰা। আজি সেই কেঁচা মঙহৰ টুকুৰাটো কুকুৰক খাবলৈ দলিয়াই দিলা। বাৰু তুমি যাব খুজিছা, যোৱা। কিন্তু অনুগ্ৰহ কৰি মেছেজবোৰ ডিলিট কৰিব নক'বা। সেইবোৰ কত যে সযতনে সঞ্চিত কৰি ৰাখিছো মোবাইলৰ গুগল বেকআপ ষ্টৰেজত।